হলে মোৰ পাৰ উতলি আছে তাৰপিছত এফালে হৈ গ'ল সৰু আলু ভাজি সবতকৈ মোৰ ফেভাৰিট এতিয়া সৰু আলু তো এইখিনি মোৰ এতিয়া পাৰ মাংস বনাই হৈ গ'ল মই বেছি মানে পানী দিয়া নাই জোল নকৰোঁ এনেকৈ গ্ৰেভি টাইপে খাই ভাল লাগে একদম ধোঁৱা ওলাই আছে মজা আছে দেখিছেনে আপোনালোকে প্ৰশ্নতে উত্তৰত লিখি থৈ দিছে মজা আপোনালোকে কেতিয়াবা লিখিছিলে নিব বেংগলৰ ওপৰত বহুত প্ৰভাৱ পেলাইছে বহুত প্ৰভাৱ পেলাইছে যেনে কেনেকৈ কালৈ ইমেইল কৰিব পাৰি নেট কি www কি আদি প্ৰভাৱ পেলাইছে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ চব ঠিকে আছে না আপোনালোক তো আজি মই বনাবলৈ লৈছোঁ পাৰ মাংস তো আপোনালোকে এতিয়া পাৰ মাংসটো মই কেনেকৈ বনাম মজা চাই থাকিব একদম ধাচু ৰকমত বনাম মই পাৰ মাংস তো পাকঘৰ পাই গ'লোহি তাৰপিছত এফালে লৈছোঁ মই পিঁয়াজটো অলপ বেছি হ'ল মই আচলতে মাক কৈছিলোঁ গুচাই থৈ বুলি পাৰ মাংসত ইমান পিঁয়াজ দিব নালাগে ইয়াৰ পৰা মই দুটামান কম দিম এইকেইটা পিঁয়াজ দিম এইকেইটা মই পিচিম তাৰপিছত এইফালে লৈছোঁ মই অমিতা বেছি অমিতা দিব নালাগে অকণমান হ'লেই হ'ল অমিতা এইফালে আলু লৈছোঁ এইফালে আদা নহৰু পেষ্ট তো এই দুটা মই নিদিওঁ বাৰু ইয়াত ছাইডতে থৈ দিছোঁ আৰু এইফালে হৈ গ'ল পাৰ মাংস আৰু পাৰ মাংস এটা কথা কি মই যেতিয়া ঘৰত পাৰ মাংস খাওঁ মই পিচটো অকণ ডাঙৰ কৰোঁ মানে পাৰ মাংস পিচটো সৰু হ'লে ভাল নালাগে অলপ ডাঙৰ হ'ব লাগে মানুহে কয় মানে পাৰ যে জোলকণ বুলি একচুৱেলি জোলকণ নহয় পাৰটোৰ দামটো বেছি কাৰণে মানুহে সৰু সৰু টুকুৰা কৰি পেলাই জোল কৰি পেলাই দিয়ে কিন্তু মই পাৰটো বেলেগ ধৰণে বনাওঁ তো আপোনালোকে চাই থাকক মজা আছে তো একদম ধাচু এটা পাৰ বনিব তো চাই থাকক তো তেতিয়ালৈকে মই এইখিনি পিচি লওঁ তো এইফালে এতিয়া কেৰাহীত তেল দি দিলোঁ ইয়াত দিম মই কেইটামান তেজপাত অ'কে তাৰপিছত ইয়াত লৈছোঁ মই দুটামান জিৰা দালচেনি লং ইলাইচিটো ডাঙৰ ইলাইচিটো লৈছোঁ সেইখিনি দি দিম তাৰপিছত এইখিনি অকণমান লৰালোঁ ইয়াত এটা পেষ্টটো যে মই বনাই থৈছিলোঁ এই পেষ্টটো ইয়াত ঢালি দিম তো এতিয়া এইখিনি পিঁয়াজখিনি ফ্ৰাই হৈ আছে ইয়াত মই একো দিয়া নাই এতিয়ালৈকে হালধিও দিয়া নাই নিমখো দিয়া নাই একো দিয়া নাই তো দিম আৰু এতিয়া তেতিয়ালৈ মই লৈ লৈছোঁ ইয়াত ঘৰত যিটো মছলা থাকে সেইটো ল'লেই হ'ল যিকোনো মছলা আৰু লগত হালধি অকণমান লৈ পানী অকণমান ঢালি দিব মিক্স কৰি ল'লোঁ প্ৰথমে এইখিনি দি দিম বাছ নিমখ দিয়া নাই এতিয়ালৈকে এইখিনি মিক্স কৰিলোঁ নহৰু আলু আৰু অমিতা গোটেইখিনি একেলগে দি দিছোঁ তো এতিয়া এইখিনি ফ্ৰাই মই কৰি আছোঁ এতিয়া ইয়াত দিম মই পাৰ মাংসখিনি আৰু যদি আপোনালোকৰ যদি অমিতা নাথাকে তো নিদিলেও কোনো কথা নাই এইখিনি মাংস ইয়াত ঢালি দিম হৈ যায় আৰু এতিয়া দিম ইয়াত মই নিমখটো নিজৰ টেষ্ট অনুসাৰে দিব আৰু অকলে কি হয় অকলে ভিডিঅ' কৰি থাকিলে অকণমান দিগদাৰ হয় তো নিমখটো মই দি লওঁ এতিয়া নিমখটো দি পেলাই মই এইখিনি মিক্স কৰিলোঁ আৰু ফ্ৰাই কৰিম মই ইয়াক মোটামুটি 10 মিনিটমান ফ্ৰাই কৰিম তাৰপিছত জলকীয়া দিয়া নাই জলকীয়া নিদিওঁ জালুক দিম পাৰত সদায় জালুক দিয়ে ভাল লাগে খাই আৰু তাৰপিছত অলপ পানী দিম তো এতিয়া আহি আছোঁ মই মাৰ ৰুমলৈ মায়ে কিবা এটা কৰি আছে মা কি কৰিছ তই পৰীক্ষা বহি চাই আছোঁ ক'ৰ পৰীক্ষা বহি চাইছ কিহৰ ছমহীয়া পৰীক্ষা কিবা অলগদ্ধবিলাকে কিবা লিখিছেনে কি কবি তই অলগদ্ধবিলাকে কি লিখিছে তই কিহৰ ছাবজেক্ট চাইছ এইটো কোনটো ছাবজেক্ট অঁ মায়ে অসমীয়া বহি চাই আছে নম্বৰ কিমান পাইছে জানো দেখাই নাই ভাল কিবা উত্তৰ চিত্তৰ লিখিছেনে হা অলগদ্ধ হয়নে তই পঢ়াব পৰা নাই নি ভালছে ক'ৰ স্কুলত অঁ মায়ে লোকৰ স্কুলত বহি চাই আছে দেই ছমহীয়া পৰীক্ষা বহি চাই আছে মায়ে তাৰপিছত মা এতিয়া পাৰ বনাইছোঁ নহয় খাবি নেকি প্ৰশ্ন এটা লিখিছে কি প্ৰশ্ন লিখিছে অকল কুঁৱলীয়ে কালৈ ইমেইল কৰিছিল কি লিখিছে কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল কুঁৱলীয়ে কালৈ ইমেইল কৰিছে এইটো প্ৰশ্ন উত্তৰটো উত্তৰ নাই লিখা ছাত্ৰসকলৰ মন কিহত বহি থাকিব লাগিব প্ৰশ্নটো লিখি থৈ দিছে মানে দেখিছেনে আপোনালোকে প্ৰশ্নতে উত্তৰত লিখি থৈ দিছে মজা আপোনালোকে কেতিয়াবা লিখিছিলে নিব ইণ্টাৰনেটে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কেনে প্ৰভাৱ পেলাইছে সেইটো প্ৰশ্ন লিখিছে কি
ইণ্টাৰনেটে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত বহুত প্ৰভাৱ পেলাইছে বহুত প্ৰভাৱ পেলাইছে যেনে কেনেকৈ কালৈ ইমেইল অ' কৰিব বা, পাৰি অ'। নেট কি www কি আদি প্ৰভাৱ পেলাইছে বা দেখিছেনে আপোনালোকে কি প্ৰশ্ন উত্তৰ আজিকালি ল'ৰা ছোৱালী কি ক'ব উপায় নাই তো মই ধুনীয়াকৈ এইটো বনাই লওঁ তাৰপিছত লগ পাই আছোঁ তো এইখিনি মোৰ ফ্ৰাই কৰি অলমষ্ট হৈ গ'ল এতিয়া ইয়াত দিম মই জালুকটো বহুত নিদিওঁ বতৰটো আজি ঠাণ্ডা তথাপিও ইমান বহুত জালুক নিদিওঁ পাৰৰ লগত জালুকটো বৰ বেছি দিলে ভাল নহয় তথাপি দিছোঁ আৰু মোটামুটি তো এতিয়া এইখিনি মিক্স কৰি দিওঁ ধুনীয়াকৈ মজা আছে মিক্স কৰি পেলাই এতিয়া ইয়াত বেছি নিদিওঁ অকণমান পানী দিম পানীটো দি এতিয়া মিক্স কৰোঁ ইয়াক এতিয়া ষ্টিমত দি অলপ টাইম উতলিবলৈ দিওঁ তাৰপিছত এই মায়েতো এতিয়া বহি চাই আছে তো সেইটো কাৰণে মইতো এনেও খানা বনাওঁ আপোনালোকে চবেই জানেই তাৰপিছত দেউতাও এতিয়া আহি পালেহি দেউতাও ঘৰতে আছে তাৰপিছত দেউতাই এইফালে আলু কাটি আছে কুণকুণী আলু এইবিলাক কুণকুণী আলু কাটি আছে দেউতাই তো এনেকৈ আমাৰ ঘৰত চবেই মিলি মেলি একেলগে খানাটো বনাওঁ মানে তো তেনেকৈয়ে বনাব লাগে চবেই যে এইটো নহয় যে মাইকী মানুহজনীয়ে বনাব লাগে কোনো সেইটো দায়িত্ব বোলা কোনো কথা নহয় চবেই মিলি মেলি বনাব লাগে ঘৰত খানা তো এইটো ভাল কথা তো এইটো এতিয়া পানী অলপ দিম তাৰপিছত উতলাই পেলাই লাষ্টত দেখাই আছোঁ এইফালে মোৰ পাৰ উতলি আছে তাৰপিছত এইফালে হৈ গ'ল সৰু আলু ভাজি চবতকৈ মোৰ ফেভাৰিট এতিয়া সৰু আলু ওলালে খাই বিৰাট মজা লাগে ৰুটিৰ লগত খাই বিৰাট ভাল পাওঁ মই আৰু এইফালে হৈ গ'ল পাৰ তো পাৰ বনি হৈ গ'ল বেছি মই জোল কৰা নাই অলপ গ্ৰেভি টাইপ কৰিছোঁ কালাৰটো দেখাততো দেখিছে চাগে কিমান মজা আহিছে তো খাবলৈও টেষ্ট কৰি চাইছিলোঁ মজা হৈছে তো মায়ে ৰুটি বনাই আছে তো ৰুটি আহি লওক তো ৰুটিৰ লগত এইটো খাম মজা তো এয়া মাংস এয়া হৈ গ'ল তো এতিয়া মই লৈ লৈছোঁ ধুনীয়াকৈ এইফালে মাংস লৈ ল'লোঁ তাৰপিছত আৰু অকণ লৈ লওঁ তো মাংস লৈ ল'লোঁ এফালে ল'লোঁ চাটনি এটা এফালে পিঁয়াজ এফালে আলু ভাজি আৰু এফালে হৈ গ'ল গৰম গৰম ৰুটি তো এতিয়া খাবলৈ লৈছোঁ তো টেষ্টটো কৰি চাই লওঁ ৰুটিৰ লগত কেনেকুৱা লাগে ভাল হৈছে তো খাই লওঁ ফিনিছ কৰি লওঁ তো মোৰ এতিয়া খানা খাই মেলি হৈ গ'ল আৰু পাৰটো মানে কি হ'ল জালুকটো দিয়ে অলপ বেছিকৈ দিছিলোঁ জ্বলাটো পূৰা হ'ল বহুত বেছি হোৱা নাই ভালেই লাগিছে খাই পেলাই জ্বলাটোৰ কথা কৈছোঁ বাকী টেষ্টি মানে আল্টিমেট হৈছিলে তো আপোনালোকে বনাই খাব এনেকৈ মজা আছে তো লগ পাম এটা নতুন ভিডিঅ' বাই বাই